ৰাতিপুৱাই ফুৰিবলৈ গৈ বেলি উদয় হোৱাৰ দৃশ্যটো দেখি মনটো ভাল লাগি গ'ল। সঁচাকৈ প্ৰাকৃতিক দৃশ্যবোৰ চাই বৰ ভাল লাগে নহয় জানো। ফুৰি চাকি আহিলোঁ, তাৰপৰা বিচনাখন পাৰিবলৈ আৰম্ভ কৰিলোঁ মানে মোৰ হৈয়ে গ'ল। কেনে লাগিছে কমেণ্টত জনাব। বিচনাখন পাৰি লৈ ঘৰৰ কামবোৰ হাতত ল'লোঁ, এটা এটাকৈ চিজিল কৰি গ'লোঁ। ঘৰ মুচিলোঁ, ঘৰ সাৰিলোঁ। আগতে ভিডিঅ'ত দেখুৱাইছোঁ, সেইবাবে এইটো ভিডিঅ'ত নেদেখুৱালোঁ। পিছে মোৰ কাম বন কৰি হ'ল, চিজিল হৈছেনে নাই কমেণ্টত জনাব। ৰ'ব আপোনালোকক দেখুৱাই লওঁ প্ৰথমে। ৰ'ব পটককৈ কথা এটা কৈ যাওঁ। আমাৰ ঘৰটো যে দেখিছে টিঙেৰে বেৰা, পিছে আমাৰ এইটো ঘৰ আমাৰ স্থায়ী নহয়। আমাৰ স্থায়ী ঘৰটো বনাই থকা হৈছে, সেইবোৰ বস্তুবোৰ বৰ এটা চিজিলকৈ ৰাখিব পৰা নাই। বাৰু পটককৈ গাটো ধুই আহিলোঁ। গাটো ধুই দি প্ৰথমে চাকি গজি ল'লোঁ। ভগৱানৰ চৰণৰ এটাই প্ৰাৰ্থনা, ঘৰটো যে সোনকালে হওক। পিছে আপোনালোকলৈ এটা প্ৰাৰ্থনা, মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিলে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক এটা জনাব। দুপৰীয়া ভাত সাজ খাই আজিলৈ আহিছোঁ, বাই।